জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ মাইনা এনেকুৱা নহয় শীৰ্ষক অডিঅ' গানটোৱে ৰাইজৰ যথেষ্ট মৰম পোৱাৰ পিছত এই গীতটোৰে ভিডিঅ' শ্বুট কৰাত ব্যস্ত হৈ আছে বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। হয়তো পোন প্ৰথমবাৰৰ বাবে ভৃগু কাশ্যপৰ এই গীতটোত পাখি ৰাজবংশীকো দেখা পোৱা যাব পাৰে। অধীৰ আগ্ৰহেৰে বাট চাই থকা ৰাইজলৈ বুলি ভৃগু কাশ্যপে নৱবৰ্ষৰ ৫ জানুৱাৰী তাৰিখে মাইনা এনেকুৱা নহয় শীৰ্ষক গীতটিৰ ভিডিঅ'টি মুকলি কৰি দিব। বৰ্তমান সময়ত গীতটিৰ দৃশ্য গ্ৰহণ চলি থকা স্থানৰ পৰা ভৃগু কাশ্যপে ৰাইজক উদ্দেশ্যি কি কৈছে আহকচোন চাই লওক। Hello guys, yes we are live now. শুটিঙত যিমানখিনি ডাঙৰ ইউনিট তাতকৈ বেছি ডাঙৰ ইউনিট এতিয়া আমাৰ অডিয়েন্সৰ ক্ষেত্ৰত হৈছেগৈ। লুক জমা হ'লে কথাখিনি তো এতিয়া আমি আছোঁ শ্বুটিঙত আমাৰ নতুন গীত মাইনা এনেকুৱা নহয়। বেক কেমেৰা কেনেকৈ কৰোঁ আমি লাইভ হৈ আছোঁ শচীন। বেক কেমেৰাটো ক'ত কৰে ক'ত কৰে বাৰু বুজিও নাজানো ক'ত কৰে এইটো কি এইটো ৰিকুৱেষ্ট বৰ গঞা টাইপ কৰিছোঁ দেই আমি। অ'কে এতিয়া গম পোৱা নাই মই। আচ্ছা মোকতো কিমান চাই থাকিব আমাৰ লোকেশ্যনটোলৈকে। এই পাখিয়ে এই পাখিক মাতচোন যা পাখিক কিবা প্ৰব্লেম কষ্টিউম খোলা আছে। অ'কে মাইনা আপোনালোকে শুনিছে নাই সেইটো বিষয়ে মোক জনাওকচোন। প্ৰথমে মই বেক কেমেৰাটো কৰিব জনা নাই কেনেকৈ অপশ্যনটো আছে। পেজটো ল'বা অলপ আগত যাব লাগিব। তো এয়া চাওক আমাৰ শ্বুটিঙৰ মানুহ তোমাৰ এতিয়া আপোনালোকে বহুখিনি নৱাগত এক্টৰ এক্ট্ৰেছক দেখা পাব আৰু গানটো শুনি কেনেকুৱা পাইছে এই বিষয়ে জনাব। চান্দুক নহয় এয়া আছে কলাক্ষেত্ৰত শ্বুটিং কৰি আছোঁ আমি আৰু কি হয় বহুখিনি নৱাগত এক্টৰ এক্ট্ৰেছ আছে। পুলক আছে নেকি? পুলকক মাতচোন। পুলকক মাত। পুলক কোনোবা আছে। গতিকে আপোনালোকে গীতটি ৫ তাৰিখে আহি পাব, ৫ জানুৱাৰী তাৰিখে আহি পাব। আপোনালোকে মৰম দিব। আৰু এদিন শ্বুটিং এতিয়াও বাকী আছে। গতিকে এয়া আমি ইনষ্টাগ্ৰামত লাইভ আছোঁ। আজি আমাৰ সৈতে কেইবাটাও নৱাগত কেৰেক্টাৰ আছে, তাৰ ভিতৰত এজন পুলক কেনেকুৱা লাগিছে কৈ দে। খুব ভাল লাগিছে দাদা। আৰু ভাষাৰে বুজাব নোৱাৰা অনুভৱ। আপোনাৰ গান কি ক'ম আমি দিম বৰ লগা নাই বাৰু। দাদাৰ গান আমি 13 চনৰ পৰা 12 চনৰ পৰাই শুনো। তেতিয়া আমি ক'ব গ'লে সৰু আৰু তেতিয়াৰ পৰাই চাওঁ। আৰু আজি তেখেতৰ গানতে অভিনয় কৰিব সুযোগ পাইছোঁ। তো ভাষাৰে বুজাব নোৱাৰা অনুভৱ এটা। আৰু ইমান ডাঙৰ ফেন দেখিছোঁ, মানে এনে ভিডিঅ' চিডিঅ'ত দেখিছিলোঁ আগতে, বিহাইণ্ড দ্য চিন চালে গম পাওঁ, কিন্তু আজি নিজে দেখি আছোঁ মানে চকুৰ আগতে। আৰু কি ক'ম সেইটোৱে আৰু তোৰ ইয়াৰ মাত আকৌ তোৰ পাৰ্টনাৰটোক মাত আকৌ কস্তুৰী ধুনীয়া ৰোল তাত আছে। আৰু কস্তুৰী আৰু পুলক তেখেতক প্ৰতিটো ৰাইজে অ'কে এয়া আছে কস্তুৰী আৰু পুলক। আমি